তাকে কেমেৰাৰ আগত কথা কৈ থাকোঁ মানে ক'ব পাৰোঁ, কিন্তু যেতিয়া এনেকৈ এখন মঞ্চ পাওঁ খুবেই ভয় লাগে, কি ক'ম কি নক'ম যেন লাগে। এতিয়াও বহুত ভয় লাগি আছে, আৰু তথাপিও বহুত বেছি ধন্যবাদ ইমান বেছি মৰম দিয়াৰ বাবে। ইমান মৰম পাম বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে। যিবিলাক কাম কৰি গৈ আছিলোঁ আচলতে ভাল লাগে কাৰণে কৰি গৈ আছিলোঁ, আৰু তাত একো মোৰ নিজৰ একো স্বাৰ্থ নাই, ক'তো একো নাই, ভাল লাগে কৰি গৈ আছিলোঁ। আৰু তেনেকৈ যে ৰাইজে ইমান আঁকোৱালি লৈছে, অসমবাসীৰ ৰাইজে যে ইমান বেছি মৰম দিছে, চুকে কোণে ইমান বেছি মৰম পাইছোঁ, সঁচাকৈ বহুত বেছি সুখী হৈছোঁ। আৰু এই মৰমবোৰ দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। আপোনালোকৰ বাবে এটা হাত চাপৰি হ'ব লাগে আচলতে। আপোনালোকৰ কাৰণে আচলতে আজি মই এই মঞ্চখন পাইছোঁ, আজি ইয়াত থিয় হৈছোঁ, এয়া চব আপোনালোকৰ মৰমৰ বাবেহে, ৰাইজৰ মৰমৰ বাবেহে, বাকী একো নাই। সাধাৰণ জীৱ জন্তু লৈ পেলাই আৰম্ভণি কৰিছিলোঁ কিছুমান কাম, য'তে তেতিয়া মই কোনো ধৰণৰ ভিডিঅ' নিদিওঁ। তেতিয়া ৰাস্তাই ঘাটে যদি কুকুৰ গৰু এই জীৱ জন্তু যদি দুখ পাই থকা দেখোঁ, এনেকৈ ঘৰলৈ লৈ আহোঁ। মায়ে তেতিয়া খং কৰে যে কিমান আনিবি আৰু, গৰু কুকুৰ ভৰ্তি হৈ থাকে গোটেই আমাৰ ঘৰ। তেনেকৈ আৰম্ভণি কৰিছিলোঁ, আৰু আৰম্ভণি কৰোঁতে কেতিয়া কিবা এটা নিজে উপাৰ্জন কৰিলোঁ। আৰম্ভণি কৰিছিলোঁ চুইগিৰ পৰা, ডেলিভাৰী দিছিলোঁ আগতে ডিব্ৰুগড়ত। তেতিয়া মই ইউনিভাৰ্চিটিত পঢ়িও আছিলোঁ, আৰু তেনেকৈ নিজৰ গ্ৰেজুৱেশ্যন কৰিলোঁ, মাষ্টাৰ্ছ কৰিলোঁ, আকৌ APSC কাৰণে এটেম্পটো কৰিছিলোঁ, ফিলিংছ ক্লিয়াৰো কৰিলোঁ। তেনেকৈ আচলতে গোটেই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ। তেতিয়া ভাবিছিলোঁ যে নিজে যেতিয়া কিবা এটা উপাৰ্জন কৰিব পাৰিম, কিবা নহয় কিবা এটা কৰিব চেষ্টা কৰিম বুলি। সেনেকৈ কৰোঁতে কেতিয়া কাৰোবাৰ কাৰণে এখন ঘৰ সাজিলোঁ আচলতে মই নিজে গম নাপালোঁ। এয়া কোনো মই প্লেন কেতিয়াও কৰা নাছিলোঁ যে মই কাৰোবাৰ কাৰণে ঘৰখন সাজিম বুলি। হঠাতে হৈ যোৱা এটা পদক্ষেপ হৈ গ'ল, আৰু তেনেকৈ আজিলৈকে যিখিনি কাম কৰি গৈ আছোঁ, একো প্লেন নাই, কিন্তু কৰিব মন গৈছে। দেখিছোঁ কোনোবাই কিবা কষ্ট পাইছে, জীৱ জন্তুৱে দুখ পাইছে, দেখিছোঁ কৰি গৈ আছোঁ। আৰু সেয়াই যে আমি যেতিয়া পুনৰ অসমৰ কথা কওঁ, সকলোৰে দৃষ্টিত আচলতে বেলেগ, মোৰ আপোনালোকৰ দাদাহঁতৰ সকলোৰে দৃষ্টিত আচলতে পুনৰ অসম বুলি কোৱাৰ লগে লগে বেলেগ ধাৰণা আহে। তেনেকৈ মোৰ ধাৰণা, যেতিয়া এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি লোকৰ উন্নতিৰ কথা ভাবোঁ, য'ত আমি ভাবোঁ যে সেইজন মানুহে আৰু আগবাঢ়ি যাওক আৰু উন্নতি কৰক, য'ত আমি জীৱ জন্তু মৰম কৰিছোঁ, য'ত আমি গছ পুলি ৰুইছোঁ, আচল অৰ্থত সেয়া হৈছে সোণৰ অসম। সেই সোণৰ অসমখন গঢ়িবলৈ কিছুমান কাম কৰি গৈ আছোঁ, আৰু সেই কামখিনি কৰোঁতে কেতিয়া কাৰোবাৰ কাৰণে ঘৰ সাজিব পাৰিলোঁ নিজে গম নাপালোঁ। 2023ত তেনেকৈ আমি 13খন ঘৰ সাজিছিলোঁ। এতিয়া 2024ত 50খনকৈ ঘৰ সাজিবলৈ আগবাঢ়িছিলোঁ, তাৰে ভিতৰত 17খন আমি সাজিবলৈ সক্ষম হ'লোঁ। এতিয়ালৈকে 30খন ঘৰ সাজিলোঁ, আৰু এয়া সকলোবোৰ আপোনালোকৰ মৰমৰ বাবেহে। তেনেকৈ জীৱ জন্তুৰ কাৰণে যেতিয়া আমাৰ উজনিৰ ফালে জীৱ জন্তুৰ ক্ষেত্ৰত এনিমেল চেল্টাৰ নাই আচলতে, সেই এনিমেল চেল্টাৰ বৰ্তমান মই ইয়াত এইখিনি কথা কৈ থকা সময়তে আমাৰ এনিমেল চেল্টাৰ আমি এতিয়া জয়পুৰত সাজি আছোঁ, য'ত আমি দুখ পোৱা বাটৰ দুখ পোৱা জীৱ জন্তুৰ সেইবিলাক আমি গৈ পেলাই তাত ট্ৰিটমেণ্ট দিম। ইয়াত কোনো ধৰণৰ বিজনেছ নহয়, আমি কিবা বিজনেছ লৈ পেলাই কৰা নাই। ৰাস্তাত দেখিম গৰু দুখ পাই আছে, মেকুৰী কুকুৰ দুখ পাইছে, কিবা জীৱ জন্তু দুখ পাইছে, আমি তাত লৈ গৈ পেলাই সেইবিলাক তেওঁলোকক আশ্ৰয় দিম, লগত ট্ৰিটমেণ্ট কৰাম। তেনেকৈ গছ পুলিৰ ক্ষেত্ৰত আমি গছ পুলি ৰুবলৈ চেষ্টা কৰোঁ, কিন্তু গছ পুলিটো ৰুওঁ তেনেকৈ যাৰ ঘৰ যিসকলৰ ঘৰ সাজো তেওঁলোকৰ ঘৰতে 2-3টা গছ পুলি ৰুওঁ, আৰু কওঁ যে তেওঁলোকৰ পৰা আমাক একো নালাগে, আমাক মাত্ৰ লাগে যে তেওঁলোকে এই গছ পুলি যিকেইটা দিয়া হৈছে সেইকেইটা যাতে ডাঙৰ দীঘল কৰিব পাৰে, যাতে পাছত সেয়া আমি দেখা পাওঁ, ভাল এটা ফল দিব পাৰে। তেনেকৈ কৰা হৈছে। মেডিকেল ট্ৰিটমেণ্ট কৰা হয়, আমি হেল্থ কেম্প কৰোঁ। এতিয়া সৰু কণমানি ছোৱালী কেইজনীমান আছে যাক পঢ়াই আছোঁ। মোৰ বয়স বেছি হোৱা নাই, তথাপি আমি চেষ্টা কৰিছোঁ কিবা এটা কৰিবলৈ। এয়াই আচলতে সোণৰ অসম। এইখন সোণৰ অসম চেষ্টা কৰি আছোঁ গঢ়িবলৈ। সেই সোণৰ অসমখন নিশ্চয় এদিন নহয় এদিন সঁচাকৈ মোৰ এই সপোনটো পূৰণ হ'ব যেন লাগিছে, আৰু এইটো সম্পূৰ্ণ কৰিবলৈ আমাৰ যুৱ প্ৰজন্মৰ সহযোগ লাগিব, আৰু তেওঁলোকে যিমানেই সহযোগ কৰিব তেনেকৈ আমাৰ সোণৰ অসম। মই মোৰ ধাৰণাত কৈ গৈছোঁ, আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰিছে, সকলোৱে চবৰ ফালৰ পৰা চেষ্টা কৰিছে। অকল যে ঘৰ বনাই দিলে সোণৰ অসম হ'ব সেইটো নহয়, আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰিছে, আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ, সেয়া হ'বগৈ সোণৰ অসম। সেই সোণৰ অসমখন মই জীয়াই থাকিম নে নাথাকিম নাজানো, কিন্তু নিশ্চয় সেইখন সোণৰ অসম এদিন নহয় এদিন হ'বই। তাত লাগিলে মই কুকুৰ বনি আহিম, সেইখন হ'বই হ'ব। তাকে চেষ্টা কৰি গৈ আছোঁ, আৰু বহুত কৰিবলগীয়া আছে। আৰু ইমানেই কম যে আমি কথা বহুত ক'ব পাৰোঁ, মই এতিয়া বহুতখিনি কথা কৈ দিব পাৰোঁ, কিন্তু সেইখিনি আমি
প্ৰেক্টিকেলি আমি কিমানখিনি আমি কৰিবলৈ পাৰিছোঁ সেইটো যেতিয়া মই জীৱ জন্তুৰ কথা কৈ আছোঁ এতিয়া মই ইয়াত দেখিছোঁ যে কণ সৰু ল'ৰা ছোৱালী আছে মোৰ বয়সৰো আছে দাদাহঁতি আছে আমি জীৱ জন্তুৰ কথা কৈছোঁ মই কওঁ যে যদি আমি গৈ আছোঁ ক'ৰবালৈ দেখিছোঁ যে বাটত গৰু এটা পৰি আছে কুকুৰ এটা পৰি আছে পটককৈ নিজৰ 2 মিনিট বা নিজৰ 10 মিনিট দি যদি ৰৈ পেলাই চাওঁ কেনেবাকৈ সেই জীৱ জন্তুটো উশাহ লৈ আছে নেকি কেনেবাকৈ সেই গৰুটো উশাহ লৈ আছে নেকি কেনেবাকৈ আমি তাক বচাবলৈ পাৰিম নেকি কিবা না ধৰণৰ বচাবলৈ পাৰিম নেকি আমাৰ যদি 10 মিনিট সেই জীৱ জন্তু আমি আমাৰ সময় দিওঁ আমি জীৱন এটা বচাবলৈ পাৰিম আমি তেনেকৈ ৰাস্তাত বহুত গৰু পাওঁ একদম পৰি থাকে এনেকৈ খুলি থাকে মৰি দিব যেন লাগে কিন্তু সেইখিনি গৰু আমি বচাবলৈ পাৰিছোঁ এইখিনি ভিডিঅ'ত দেখুওৱা নহয় কিন্তু আমি জীৱ জন্তুৰ ক্ষেত্ৰত এনেকৈ নিজৰ 10 মিনিট দি পেলাই হ'লেও আমি জীৱন এটা বচাবলৈ পাৰিম সেইটোৱে কওঁ যে ইয়াত কণ ল'ৰা ছোৱালী দেখিছোঁ আমাৰ বয়সৰ ল'ৰা ছোৱালী দেখিছোঁ তোমালোকেও যাতে এনেকৈ যদি বাটত কুকুৰ মেকুৰী দেখা সেই কুকুৰ মেকুৰী যাতে আমি বচাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ গছ পুলি ৰুওঁ আৰু এনেকুৱা নহয় যে কিবা এটা কাৰোবাক শ্ব' অফ কৰিবলৈ বা ভিডিঅ'ৰ জৰিয়তে মই কাৰোবাক কিবা দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা মোৰ কিবা পাৰ্চনেল কিবা উদ্দেশ্য আছে তেনেকুৱা একো নাই আজিকালি মই যোনটো চেঞ্জৰ কথা যোনটো সলনি কথা কওঁ এতিয়া মই সৰু কণমানি ল'ৰা ছোৱালী লগ পাওঁ তেওঁলোকে নিজে সৰু হৈ আছে ভৰি চিঙি টেঙা লয় আৰু কয় যে দাদা আপোনাৰ যেতিয়া ডাঙৰ হওঁ আপোনাৰ নিচিনা কাম কৰিম বুলি নিজে ক্লাছ 2-3 পঢ়ে তথাপিও দেখিছোঁ যে সি ডাঙৰ হৈ পেলাই এনেকুৱা কাম কৰিব বিচাৰিছে সেয়ে যোনটো সলনি কথা কওঁ এতিয়া মানুহৰ ৰাইজৰ মাজত অলপ হ'লেও দেখা পাইছোঁ সেইখিনি দেখিয়ে মানে নিজৰ মনটো যোনটো ভাৱ আহে সেইটো মই বুজাবলৈ নোৱাৰিম চাগে আৰু এইটো কওঁ যে জীৱন আমি এবাৰেই পাইছোঁ এই যি দাদা মা বা নিজৰ লগৰ নিজৰ বন্ধু আমি জীৱনত এবাৰে পাম তেওঁলোকক কেতিয়াও আমি দ্বিতীয়বাৰ ঘূৰাই নাপাওঁ এই জীৱনটো আমি এবাৰে পাইছোঁ আমাৰ যে মা আছে দাদা আছে মায়ে যে দেৰি হ'লে সোধে ক'ত আছ ভাত খালিনে নাই মায়ে যে ৰৈ থাকে ভাত খাবলৈ পাপাই যে সোধে পইচা আছে নাই তোৰ ওচৰত নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী সোধে চাগে যে পইচা আছে নাই কওঁ দাদাই যে সোধে কি হ'ল কি ভাবি আছ তেওঁলোকক জীৱনত এবাৰে পাইছোঁ তেওঁলোক যদি এবাৰ ভাবি চাওঁ যে তেওঁলোক আমাৰ জীৱনৰ পৰা আঁতৰি গ'ল কেনেকুৱা অনুভৱ হ'ব সেই মায়ে যদি নাথাকে সেই মাগৰাকী যদি নাথাকে যে ক'ত আছ বুলি সুধিবলৈ এবাৰ ভাবি চাওক কেনেকুৱা আমাৰ মনত লাগিব সেইকাৰণে কওঁ যে তেওঁলোকৰ লগত যিমানটো সময় আছে যিমানটো সময় কটাব যাতে ভালদৰে কটাই যাতে সুখেৰে কটাই যাতে আমি যিমান পাৰোঁ কাজিয়া পচাল কম কৰি পেলাই এটা পজিটিভ এনাৰ্জি লৈ পেলাই যদি আগবাঢ়ি যাওঁ সঁচাই কৈছোঁ বহুত সুন্দৰ এখন অসম হ'ব আমি ছ'চিয়েল মিডিয়া যেতিয়াই খোলোঁ নিউজ চেনেল যেতিয়াই খোলোঁ চবফালে নিগেটিভিটি বা নিজৰ ল'ৰা ছোৱালীক পজিটিভ বস্তু এটা দেখাবলৈ কেতিয়াবা নোহোৱা হৈ যায় এইফালে নিউজ চেনেল খুলি লওক ফেচবুক খুলি লওক ইনষ্টা খুলি লওক ইউটিউব খুলি লওক য'তেই খুলি লওক অকল নিগেটিভিটি বহুত আছে সেই পজিটিভ কথাটো আমি শিকাবলৈ লাগে বুলি মই ভাবোঁ সেইটোকে মই চেষ্টা কৰি আছোঁ তাকে দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ আৰু সেইখিনি মাত্ৰ আৰম্ভণি এয়া মাত্ৰ আৰম্ভণি আৰু সেইখিনি কাম পাছলৈ বহুত কৰিবলৈ আছে মাত্ৰ 0.1% আছে একো কৰাই নাই এতিয়ালৈকে বহুতখিনি কৰিবলগীয়া আছে বহুতখিনি আগবাঢ়িবলগীয়া আছে বহুতখিনি প্ৰজেক্ট হাতত ল'বলগীয়া আছে এতিয়া মাত্ৰ 50খন ঘৰ হৈছে হ'ব চাগে কিন্তু পাছলৈ এনেকুৱাকৈ যিমান পাৰিম আমি তেনেকৈ